নমস্কাৰ মৰমৰ বন্ধুবৰ্গসকল SSLC মেট্ৰিক পৰীক্ষাৰ 2020 চনত অহা সোশ্যাল সায়েন্সৰ কোৱেশ্যনখন আপোনালোকৰ লগত আলোচনা কৰিম বুলি আশা ৰাখিলোঁ। প্ৰথম প্ৰশ্নটো আছে সেকশন 1 ত প্ৰথম প্ৰশ্ন আছে ইয়াতে এক মাৰ্ক দিয়া আছে তো চৌৰি চূড়ান্ত সংঘৰ্ষ কেতিয়া সংঘটিত হৈছিল চাৰিটা অপচন দিয়া আছে যিকোনো এটা হ'ব 1 নম্বৰ দিয়া আছে তো 5 ফেব্ৰুৱাৰী তাৰ পিছত দিয়া আছে 31 জানুৱাৰী তাৰ পিছত দিয়া আছে 8 আগষ্ট তাৰ পিছত দিয়া আছে 6 এপ্ৰিল চাৰিটা পৰা যিকোনো এটা হ'ব আপোনালোকক আজি প্ৰশ্নখিনি দেখাই দিয়াৰ কাৰণে চেষ্টা কৰিম যদি উত্তৰ লাগে আপোনালোকে কমেন্ট বক্সত জনাব মই উত্তৰ দিয়াৰ কাৰণে চেষ্টা কৰিম বি নম্বৰ দিয়া আছে মনিৰাম দেৱানৰ লগত আৰু কাক ফাঁচি দিয়া হৈছিল এতে চাৰিটা অপচন দিয়া আছে মায়াৰাম ত নাজিৰ ত শেখ ফৰমতা আলী তাৰ পিছত দিয়া আছে পিয়লি বৰুৱা তাৰ পিছত ধুতিৰাম ত বৰুৱা কোনটো হ'ব আপোনালোকে লিখিব তাৰ কাৰণে মাৰ্ক আছে 1 তাৰ পিছত সি নম্বৰত 1903 চনত কোনে আসাম এছ'চিয়েশ্যন গঠন কৰিছিল চাৰিটা অপচন দিয়া আছে পদ্মনাথ গোহাঁই বৰুৱা তে হেমচন্দ্ৰ গোস্বামী তাৰ পিছত নবীন চন্দ্ৰ বৰদলৈ মানিক চন্দ্ৰ বৰুৱা কোনটো হ'ব আপোনালোকে উত্তৰটো লিখিব তাৰ পিছত প্ৰশ্নটো তলত দিয়াটো জনগোষ্ঠীৰ কোনটো বুদ্ধ ধৰ্মাৱলম্বী ইয়াতে চাৰিটা অপচন দিয়া আছে এটা হ'ল খাচী খামতি আদি আৰু কাৰ্বি কোনটো হ'ব আপোনালোকে লিখিব তলত দিয়াবোৰটো কোনটো মানৱ সৃষ্ট সম্পদ কোনটো হ'ব নদী খনিজ তেল তাৰ পিছত দিয়া আছে ইয়াতে খনিজ তেল তাৰ পিছত জলসিঞ্চন নলা তাৰ পিছত অৰণ্য কোনটো শুদ্ধ হ'ব আপোনালোকে লিখিব তাৰ পিছৰ প্ৰশ্নটো হ'ব বায়ুমণ্ডলৰ কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ কিমান আছে ইয়াতে আপোনালোকে 1 নম্বৰ চাওক 0.0035% তাৰ পিছত 0.035% তাৰ পিছত দিয়া আছে 0.35% 3.35% চাৰিটাৰ পৰা কোনটো শুদ্ধ উত্তৰ হ'ব আপোনালোকে লিখিব তাৰ পিছৰ প্ৰশ্নটো হ'ল কোনখন সাগৰে এছিয়া মহাদেশক আফ্ৰিকা মহাদেশৰ পৰা পৃথক কৰিছে ইয়াতে চাৰিটা অপচন দিয়া আছে লোহিত সাগৰে ভূমধ্য সাগৰে তাৰ পিছত কাস্পিয়ান সাগৰ আৰু তো হ'ল এড্ৰিয়াটিক সাগৰ চাৰিটাৰ পৰা কোনটো হ'ব লিখিব তাৰ পিছৰ প্ৰশ্নটো ভাৰতীয় সংবিধানত 1976 চনত হোৱা 42 নং সংশোধনী আইনৰ জৰিয়তে কোনটো শব্দ প্ৰস্তাৱনা সংযোজন কৰা হৈছিল কোনটো সংযোজন কৰা হৈছে সাৰ্বভৌম কৰা হৈছিল নে গণতান্ত্ৰিক কৰা হৈছিল নে গণৰাজ্য কৰা হৈছিল নে সমাজবাদী কৰা হৈছিল আপোনালোকে চাব সেকশন বি দিয়া আছে সেকশন বি প্ৰশ্ন নম্বৰ 2 গান্ধী আৰউইন চুক্তি কেতিয়া স্বাক্ষৰিত হৈছিল এই চুক্তিৰ এটা পৰিণতি উল্লেখ কৰিব দিছে এক কৈ আছে 2 মাৰ্ক আছে তাৰ পিছৰ প্ৰশ্ন 3 নম্বৰটো বন্ধুবৰ্গসকল চাই লৈছো কি আছে তা আহোম সভা কোনে গঠন কৰিছিল ইয়াৰ এটা অতি গুৰুত্বপূৰ্ণ কাৰ্যসূচী কি আছিল ইয়াৰ কাৰণে মাৰ্ক থাকিব এক কৈ 2 থাকিব তাৰ পিছৰ প্ৰশ্ন দৰং জিলাৰ দুটা লোকনৃত্য উল্লেখ কৰা ইয়াৰ কাৰণে মাৰ্ক থাকিব 2 তাৰ পিছৰ প্ৰশ্ন বন্ধুবৰ্গসকল ভাৰতত শ্ৰদ্ধা আন্দোলন কেতিয়া হৈছিল শ্ৰদ্ধা শিল্প উদ্যোগৰ বিকাশতে ইয়াৰ অৰিহণা কি আছিল ইয়াৰ কাৰণে মাৰ্ক থাকিব 1+2 = 3 থাকিব 3 মাৰ্ক থাকিব যদি আপোনালোকৰ হেতু টান লাগে তেতিয়া হলে তলৰটো কৰিলে হ'ব নাইবা দিয়া আছে ভাৰতৰ শ্ৰদ্ধা আন্দোলনত মহিলাৰ অৱদান চমুকৈ লিখা মহিলাসকলে কেনেকুৱা কাম কৰিছে তাৰ বিষয়ে লিখিব লাগিব মাৰ্ক থাকিব 3 তাৰ পিছৰ প্ৰশ্নটো হ'ল 6 নম্বৰ তো বংগ বিভাজন কি আছিল তে ইয়াৰ দুটা গুৰুত্বপূৰ্ণ ফলাফল উল্লেখ কৰিব দিছে ইয়াৰ কাৰণে মাৰ্ক থাকিব 3 তাৰ পিছৰ প্ৰশ্ন হ'ল 7 নম্বৰ তো পথুৰাঘাটৰ কৃষক বিদ্ৰোহৰ ওপৰত এটা টোকা লিখিব দিছে ইয়াৰ কাৰণে মাৰ্ক থাকিব 3 তাৰ পিছৰ প্ৰশ্ন হ'ল 8 নম্বৰ 1857 চনৰ বিদ্ৰোহৰ বাবে অসমত হোৱা প্ৰভাৱসমূহ উল্লেখ কৰিব দিছে ইয়াৰ কাৰণে মাৰ্ক থাকিব 3 যদি আপোনালোক ওপৰটো নোৱাৰে তলৰটো কৰিলে হ'ব ব্ৰিটিছৰ বিৰুদ্ধে কৰা জয়ন্তীয় বিদ্ৰোহৰ বিষয়ত সম্পৰ্কে লিখিব দিছে মাৰ্ক থাকিব 3 তাৰ পিছৰ প্ৰশ্নটো বন্ধুবৰ্গসকল চাই লৈছো 9 নম্বৰ দিয়া আছে গান্ধীজীৰ ভাৰত ত্যাগ আন্দোলনত আৰতে কি আছিল তেখেতে এই আন্দোলন কেনেকৈ পৰিচালিত কৰিছিল ইয়াৰ কাৰণে মাৰ্ক 2 কৈ দিয়া আছে 4 থাকিব তাৰ পিছৰ প্ৰশ্নটো হ'ল অসমত উদযাপন কৰা বিহু উৎসৱৰ বিষয়ে চমুকৈ লিখিব দিছে ধুনীয়া এটা প্ৰশ্ন দিছে 4 মাৰ্ক থাকিব ইয়াতে তাৰ পিছৰ প্ৰশ্ন অসমত অসহযোগ আন্দোলনে কেনেকৈ প্ৰসাৰ লাভ কৰিছিল যদি এইটো নোৱাৰে তলৰটো কৰিলে হ'ব নাইবা দিয়া আছে তো স্বাধীনতা আন্দোলনৰ সময়ত অসমত কেনেকৈ অসমীয়া জাতীয়তাবাদী চেতনাৰ উত্থান ঘটিছিল ইয়াৰ কাৰণে মাৰ্ক থাকিব 5 তাৰ পিছৰ প্ৰশ্ন বন্ধুবৰ্গসকল পাৰ্ট 2 দিয়া আছে দ্বিতীয় খণ্ড 12 নম্বৰ দিয়া আছে অৰ্থনীতি ভূগোলৰ সংজ্ঞা লিখা ইয়াৰ বিষয়বস্তু কি ইয়াৰ কাৰণে মাৰ্ক থাকিব 2 তাৰ পিছৰ প্ৰশ্ন পানী প্ৰদূষণ কেনেকৈ হয় ইয়াৰ কাৰণে মাৰ্ক থাকিব 2 তাৰ পিছৰ প্ৰশ্ন ভূমধ্য সাগৰীয় অঞ্চলত অৱস্থিত ইউৰোপ মহাদেশৰ দুখন দেশৰ নাম লিখিব দিছে ইয়াৰ কাৰণে মাৰ্ক থাকিব 2 তাৰ পিছৰ প্ৰশ্নটো হ'ল অসমত চাৰিটা খনিজ সম্পদৰ নাম উল্লেখ কৰিব দিছে ইয়াৰ কাৰণে মাৰ্ক থাকিব 2 তাৰ পিছত যদি আপোনালোকে এইটো নোৱাৰে নাইবা দিয়া আছে পিছৰটো কৰিলেও হ'ব অসমৰ দুটা
অসমৰ দুটা ভৈয়ান্ত জনজাতি আৰু দুটা পাৰ্বত্য জনজাতিৰ নাম লিখিব দিছে, ইয়াৰ কাৰণে মাৰ্ক থাকিব 2। তাৰ পিছৰ প্ৰশ্নত গোলকীয় উত্তাপ বৃদ্ধিৰ 3টা ফলাফল লিখিব দিছে, মাৰ্ক থাকিব 3। তাৰ পিছৰ প্ৰশ্নত অসমত অৰ্থনৈতিক উন্নয়নৰ 3টা সমস্যা উল্লেখ কৰা, যদি এইটো নোৱাৰে তলতো কৰিলেও হ'ব। অসমৰ জনসংখ্যা বিতৰণৰ ওপৰত এটি টোকা লিখিব দিছে, ইয়াৰ কাৰণে মাৰ্ক থাকিব 3। তাৰ পিছৰ প্ৰশ্ন হ'ল সম্পদ বুলিলে কি বুজায়, উদাহৰণ হয় ইয়াৰ প্ৰধান বৈশিষ্ট্যসমূহ উল্লেখ কৰিব দিছে, ইয়াৰ কাৰণে মাৰ্ক থাকিব 4। গোটেইখিনি প্ৰশ্নৰ কাৰণে আপোনালোকক যদি কমেণ্ট বক্সত জনায় তেতিয়াহ'লে উত্তৰকেইটা লিখি দিয়াৰ কাৰণে মই চেষ্টা কৰিম। তাৰপিছত 19 নম্বৰটো অসমত এখন নক্সা মানচিত্ৰ আঁকা আৰু তলত দিয়া সমূহ যিকোনো দুটাৰ নাম হওক কি কৰিব লাগে, বহুৱাব লাগে, ইয়াৰ কাৰণে মাৰ্ক থাকিব 4। 2 কৈ দিয়া আছে। ইয়াতে জৈৱ প্ৰযুক্তি পাৰ্ক এটা লিখিব লাগে বা দিব লাগে, তাৰপিছত এখন পক্ষী অভয়াৰণ্য দিব লাগে। 3টা দিয়া আছে, যিকোনো দুটা বহুৱালেই হ'ব। এছিয়া মহাদেশৰ সৰ্ববৃহৎ চাহ বাগিচা যেনিবা মোনাবাৰী চাহ বাগিচা। যদি আপোনালোকৰ এইটো অসুবিধা হয় তেতিয়াহ'লে সেইফালে আৰু এটা প্ৰশ্ন আছে, এইটো লিখিলেও হৈ যাব। ইয়াতে দিয়া আছে ব্ৰাইণ্ড কেৱল অন্ধ পৰীক্ষাৰ বাবে, অন্ধ পৰীক্ষাৰ্থীৰ বাবে দিয়া আছে। এইটো অসমৰ কৃষিভিত্তিক উদ্যোগৰ বিষয়ে চমুকৈ লিখিব দিছে, মাৰ্ক থাকিব 4। তাৰপিছত 20 নম্বৰ দিয়া আছে এছিয়া মহাদেশৰ প্ৰাকৃতিক বৈশিষ্ট্যসমূহ আলোচনা কৰিব দিছে, এইটো নোৱাৰিলে তলতো কৰিব। মহাসাগৰসমূহৰ বিতৰণ আৰু বৈশিষ্ট্যসমূহ বৰ্ণনা কৰিব দিছে, ইয়াত মাৰ্ক থাকিব 5। তাৰপিছৰ প্ৰশ্ন 21 নম্বৰত দিয়া আছে অসমৰ অৰ্থনৈতিক কৃষি ভূমিকা সম্পৰ্কে আলোচনা কৰিব দিছে, যদি এইটো নোৱাৰে তলতো কৰিব। অসমত ৰেল পৰিবহণ উন্নয়ন বিষয়ে এটি খতিয়ান লিখিব দিছে, ইয়াৰ কাৰণে মাৰ্ক থাকিব 5। তাৰপিছত পাৰ্ট 3 নম্বৰত দিয়া আছে ৰাষ্ট্ৰসংঘ কেতিয়া স্থাপিত হৈছিল, ইয়াৰ মূল লক্ষ্যটো কি আছিল, ইয়াৰ কাৰণে মাৰ্ক থাকিব 1 কৈ 2 দিয়া আছে, ইয়াত 2 থাকিব। এখন মুদ্ৰানে তোমাৰ উত্তৰ সপক্ষে যুক্তি দৰ্শোৱা, ইয়াৰ কাৰণে মাৰ্ক থাকিব 2 1 কৈ দিয়া আছে। তাৰপিছৰ প্ৰশ্ন 24 নম্বৰ প্ৰশ্নটো বন্ধুবৰ্গসকল চাই লৈছোঁ। 24 নম্বৰ দিয়া আছে কোন সংস্থাই পৃথিৱীৰ মানৱ উন্নয়ন প্ৰতিবেদন প্ৰকাশ কৰে, মানৱ উন্নয়ন সূচাংক গণনাত কোনবোৰ সূচক ব্যৱহাৰ কৰা হয়, ইয়াৰ কাৰণে মাৰ্ক থাকিব 2। তাৰপিছৰ প্ৰশ্ন বন্ধুবৰ্গসকল চাই লৈছোঁ। ভাৰতৰ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ গঠন আৰু কাৰ্যৱলী চমুকৈ বৰ্ণনা কৰিব দিছে, ইয়াৰ কাৰণে মাৰ্ক থাকিব 3। তাৰপিছৰ প্ৰশ্ন নাবাৰ্ড কি, ইয়াৰ প্ৰধান কাৰ্যবোৰ কি কি, এইটো নোৱাৰিলে আপোনাৰ তলৰ এইটো কৰিব, এইফালে দিয়া আছে, ইয়াৰ কাৰণে নম্বৰ থাকিব 3। IDBI কি, ই কেতিয়া স্থাপিত হৈছিল, ইয়াৰ 2টা মুখ্য কাৰ্য উল্লেখ কৰা, ইয়াৰ কাৰণে মাৰ্ক থাকিব 3। তাৰপিছৰ প্ৰশ্নটো বন্ধুবৰ্গসকল চাইছোঁ নীতি আয়োগ কি, ই কেতিয়া গঠিত হৈছিল, ইয়াৰ অধ্যক্ষ কোন আছিল, ইয়াৰ কাৰণে মাৰ্ক থাকিব 3। তাৰপিছৰ প্ৰশ্ন আমেৰিকা যুক্তৰাষ্ট্ৰৰ দৰে ভাৰতবৰ্ষ এখন যুক্তৰাষ্ট্ৰ নে কি, ব্যাখ্যা কৰিব দিছে, ইয়াতে 4 মাৰ্ক থাকিব। নাইবা দিয়া আছে, এইটো নোৱাৰিলে তলতো কৰিব। ভাৰতবৰ্ষক কিয় সাৰ্বভৌম সমাজবাদী নিৰপেক্ষ গণতান্ত্ৰিক গণৰাজ্য বোলা হয়, ইয়াৰ কাৰণে মাৰ্ক থাকিব 3। আপোনালোকে এইখিনি এক্সপ্লেইন কৰি লিখিব লাগিব। বন্ধুবৰ্গসকল ইমানেই। যদি ভিডিঅ'খন ভাল লাগে বা এনেকুৱা আপোনালোকে বিচাৰে চেনেলখন ছাবস্ক্ৰাইব কৰি ল'ব আৰু কমেণ্ট বক্সত জনাব। আজিলৈ ইমানেই, ধন্যবাদ জনাইছোঁ সকলোকে।